Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো স্বাগতম জনাইছোঁ মানস দৰঙীয়াৰ অন্য এটা ভিডিঅ'লৈ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো চাই গ'লে গম পাব আজি কি ভিডিঅ' বনাব গৈ আছোঁ। আৰু মোৰ লগত আছে আমাৰ দাদা, আৰু এটা আজি আমি চেলেঞ্জ ভিডিঅ' বনাম। তো ৰিচেণ্টলি কিছুমানে কৰিছে চাগে, তো আমিও আজি বনাম। তো কি হয় বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চল। तो चलिए शुरू करते हैं। ওকে তো গাইজ, আমি মানে আমাৰ গেষ্ট আহি গৈছে। তো আমি এতিয়া মানে আজি চেলেঞ্জটো কৰিম হাঁহা চেলেঞ্জ। আৰু মানে আমি মুখত পানী ভৰাই ল'ম, চাই পেলাই মষ্ট মানে ফানি ভিডিঅ'গিলা চাম, চাই মানে কাৰ মুখৰ পৰা পানী ওলাই যায় তাকে চাম। তো পানিছমেণ্ট আছে লাষ্টত, পইণ্ট চিষ্টেম। তো বঢ়িয়াকৈ আমি এতিয়া আৰম্ভ কৰিম। পানীটো খাই ল'ম নেকি? পানী খাই ল'ম। ভিতৰত কোমানে দিয়ে মই সেইটো মাজতে कटप्पा राजमाता समर शंख फूंक दो। প্ৰথমতে মানে সেইটো কৰি ল'লোঁ। প্ৰথমটো মানে হাঁহি নুঠিল, মানে নৰ্মেল আৰু গেল। তাৰপিছত পানী ওলাই যাওঁতো ৰিয়েল মজা হ'ব না। ভিডিঅ' আছে বাৰু, আমি নেক্সট লগাই আছোঁ। बोलो भैरू जी महाराज की जय हो। जय तन मन दीपक हेलो गाइस, वेलकम टू माय न्यू ब्लॉग। आज हम जा रहे हैं संग्रामपुर। एंजो एंजो পানী ওলাই গৈছে মোৰ ভাই। তো গাইজ, মোৰ প্ৰথমটো মই ফেইল হ'লোঁ, মোৰ পানী ওলাই গৈছে। মানে ভিডিঅ'টো চাইছে আপোনালোকে, স্ক্ৰীণত লাগি আছে না, মাৰা বেয়া হৈ গৈছে মোৰ। আচ্ছা, 1 পইণ্ট মানে পাই ল'লে। আৰু এতিয়া মই মানে পাই ল'লোঁ, মোৰ পানী ল'লে। কামান, মই যদি আজি গেষ্টক মাতি মই হাৰি যাওঁ। পানী কমকৈ লৈছা মই তথাপিতো পানী কমকৈ লৈছিলোঁ, কিন্তু মোৰ অলপ পচি পানী বেছিকৈ ল'ব লাগিব ভাই। পানী অলপ পৰা বেছিকৈ পৰা পানী বেছিকৈ লোৱা নাই, অকল লৈছোঁ তথাপিতো ওলাই দিছে পানী। তই মানে পানী বেছি টাইম ৰাখিব পাৰ। प्यारी समझ गई। মই পানী যাম বেছি টাইম ৰাখিবই নোৱাৰিলোঁ গাইজ। Ya Allah pasti no कटप्पा राजमाता समर शंख फूंक दो। किस कलर की चड्डी पहने हो? দুইমান মোৰ ওলাই গেল। কি খাই আহিছে বে? পানী নোলাই দেখোন, পানী নোলাই, কি খাই আহিছ বে? দুইবাৰ ফেইল হৈ গ'ল। দুটা মই পালোঁ ইফালে ইয়াত 0 আৰু 2। মোৰ ইমান পানী ওলাই আছে, কাৰণটো কি? আমাৰ মানে চেলেঞ্জ চলি আছে। 3 পইণ্ট মই 3 পইণ্ট পালোঁ। 3 পইণ্ট পালে নি? 3 পইণ্ট মই পাহৰিয়ে গ'ল। 3 পইণ্ট মই পালোঁ। পানী আমাৰ 1 বটল খাই হৈ গৈছে। ইমান পানী ওলাইছে, ইমান পানী খাইছোঁ। বহুত পানী খাওঁ বেয়াও দেই। পানী ওলাইছে। People are not going to
পানী ওলাল ইয়াৰ পানী ওলাল গাইজ মোৰ পানী ওলোৱা নাই মই এতিয়া 3-1 অ'কে পানী আমাৰ মানে 3-1 হৈ আছিল আৰু ই এটা আকৌ হাৰিল আকৌ 2 হৈ গেল মই এতিয়া মানে ইয়াক মানে হেৰি কৰি আছো আৰু আগবাঢ়ি গেল কামবেক কৰি আছো মই খালে ফুটা খাই দিলো কিমান 2 গিলাচ খাইছো 20 টকা দি 10 টকাকে হা এতিয়া মই পোৱাই নাই কি পোৱা নাই আকৌ গেল অ'কে গাইজ আকৌ গেছি ইয়াৰ আকৌ গেল আকৌ পানী গেল ইয়াৰ আকৌ পানী গেল यारी समझ गई গাইজ 3-2 হৈ আছিল বৰাবৰ হৈ গেল মানে মই কামবেক পুৰা কৰি আছো পুৰা কামবেক কৰিছো লাষ্ট পইণ্ট খেলা খেলো কি হৈ দেখা যাওক কি দেখা যাব এতিয়া আমি আকৌ পানী খাওঁ পানী গেই থাকিলে পানীটো খাবই লাগিব ন यारी समझ गई অ'কে গাইজ এইটো ভিডিঅ' মানে আপোনালোকে দেখছি মানে ই পানীটো ওলোৱা নাই সোমাই থৈ দিছে বেলেগ মাল তাৰপিছত এতিয়া মই জিকি আছো বৰাবৰ হৈ আছিল এতিয়া 3-4 হৈ গেল ইয়াত 3 মোৰ 4 মই হাৰা বুলি ই হাসছে তো ভিডিঅ'টো চাই কিনে আমাক কমেণ্ট কৰি জনাব আৰু নেক্সট পাৰ্ট লাগে যদি কমেণ্ট কৰিব আৰু আমি নেক্সট পাৰ্ট লৈ আহিবলৈ চেষ্টা কৰিম চেষ্টা কৰিম আজি ই হাৰিম মই হাৰিলো কিন্তু নেক্সট টাইম জিকিবলৈ মই একদম 100% ৰেডি হৈ আহিম ৰেডি হৈ আহিব তাৰপিছত আৰু নেক্সট গেষ্ট মাতিম আমি Guest আমি মাতিম। 3জন মাতিম 4জন মাতিম একেলগে চাম আপোনালোকে মাত্ৰ খালি ছাপোৰ্ট কৰক আপোনালোকে কমেণ্ট কৰক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰিব খালি আপোনালোকে কমেণ্ট দিবলৈ নাপাহৰিব কেনে লাগিছে আৰু নেক্সট পাৰ্ট লাগে নে নালাগে আমি নতুনকৈ বনাইছো আজি ফাৰ্ষ্ট পাৰ্ট আপোনালোকে শেষলৈ চালে যদি ধন্যবাদ জনালো ছাবস্ক্ৰাইব কৰা নাই কৰি দিওঁ বাই বাই জয় আসন